নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞান বিকাশ ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছো। যোৱা ভিডিঅ'বোৰত আমি ইতিমধ্যে বেদ আৰু উপনিষদৰ বিষয়ে আলোচনা কৰিছো। লগতে আপোনালোকক বেদ আৰু উপনিষদৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ এমচিকিউ দিছিলো। সো আজি আমি আলোচনা কৰিবলৈ ওলাইছো হিন্দু ধৰ্মৰ আৰু এক অন্যতম গ্ৰন্থৰ বিষয়ে, যাক আমি কি বুলি কওঁ, পুৰাণ বুলি কওঁ, হয় না? পুৰাণ, যাক আমি কি বুলি কওঁ, পুৰাণ বুলি কওঁ। পুৰাণ প্ৰথমতে আমি ইন্ট্ৰডাকশন পাৰ্টটো চাম, তাৰ পিছত আমি পুৰাণৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ আলোচনাও কৰিম। সো প্ৰথমতে কৈছে দা পুৰাণছ আৰ দা হিন্দু ৰিলিজিয়াছ টেক্সট। তো ইয়াতে কি কৈছে, পুৰাণ হৈছে হিন্দু ধৰ্মৰ এখন অন্যতম গ্ৰন্থ। দে কন্টেইন narratives about the history of the universe from creation to destruction। তাৰমানে কৈছে যে পুৰাণত কি থাকে, সৃষ্টিৰ পৰা আৰম্ভ কৰি ধ্বংসলৈ বিশ্ব ব্ৰহ্মাণ্ডৰ কি থাকিব, ইতিহাসৰ বিষয়ে পুৰাণত উল্লেখ কৰা আছে। আৰু লগতে the genealogies of kings, heroes, sages and deities, তাৰমানে কৈছে আৰু লগতে কি আছে, ৰজা, তাৰপিছত ঋষি আৰু বিভিন্ন দেৱ দেৱতা সকলৰ বংশৰ বিষয়ে কি থাকে, পুৰাণত উল্লেখ কৰা আছে। তো ইয়াৰ পৰা এইখিনিলৈকে আমি কি গম পালো, কি এইখিনিলৈকে আমি গম পাইছো কি পুৰাণ হৈছে হিন্দু ধৰ্মৰ এখন অন্যতম গ্ৰন্থ। আৰু কৈছে যে পুৰাণত কি থাকে, বিশ্বৰ আমাৰ যে বিশ্ব ব্ৰহ্মাণ্ড যে আছে, বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ পৰা আৰু ধ্বংসলৈকে পুৰাণত আমাৰ উল্লেখ কৰা আছে। আমি চাৰিটা যুগ পাইছো, হয় না? দ্বাপৰ যুগ, ত্ৰেতা যুগ, কলি যুগ, সত্য যুগ, হয় না? আমি এই যুগ কেইটা কেনেকে আৰম্ভ হৈছিল আৰু কেনেকে এইটো ধ্বংসলৈকে গৈ পাইছে, সেইবিলাক পুৰাণত উল্লেখ কৰা থাকে। লগতে থাকিব যে বিভিন্ন ৰজা, তাৰপিছত ঋষি আৰু ভগৱান সকলৰ কি থাকিব, বংশৰ বিষয়ে পুৰাণত উল্লেখ কৰা আছে। ইয়াতে নেক্সট কৈছে সাম অফ দা পুৰাণছ আৰ ডিসকোৰ্সেছ অন কসমোলজি, জিওগ্ৰাফি এণ্ড হিন্দু ফিলচফি। আৰু লগতে কৈছে যে কিছুমান পুৰাণত ধৰ্মত্ব, ভূগোল আৰু কি হয়, হিন্দু দৰ্শনৰ ওপৰতো আলোচনা কৰা হৈছে। নেক্সট কৈছে দে আৰ ইউজুৱেলি ৰিটেন ইন দা ফৰ্ম অফ ডায়লগ। তাৰ মানে কি কৈছে, পুৰাণবোৰ কি আমাৰ বেদৰ দৰে নহয়। আমি প্ৰথমতে বেদ আমি পাওঁ, তাৰপিছত আমাৰ কি আহে, পুৰাণটো আহে, তাৰপিছত আমাৰ পুৰাণ আহে। এতিয়া পুৰাণ আৰু বেদৰ মাজত কি থাকে, বেদটো আমাৰ যোনটো ভাষাত, মানে বেদ ইজ ৰিটেন ইন এ কমপ্লেক্স লেংগুৱেজ, মানে জটিল ভাষাত লিখা থাকে। আৰু বেদৰ যোনটো মূল থিম, বেদৰ যোনটো মূল নীতি আদৰ্শ, এই আদৰ্শবোৰ আমি পুৰাণত পাইছো। আৰু পুৰাণটো কমন পিপলৰ মাজত, মানে বেদৰ জ্ঞানটো আমাৰ সাধাৰণ মানুহৰ ভিতৰত ভালকে বুঝাই দিয়াৰ কামটো হৈছে পুৰাণ। সেইকাৰণে পুৰাণত বেদৰ ৰীতি নীতিবোৰ, বেদৰ যোনটো ডিচিপ্লিন আছে, যোনটো আদৰ্শ আছে, এইটো পুৰাণত কি হয়, আমাৰ ষ্টৰী হিচাপে, ইন দা ফৰ্ম অফ ষ্টৰী হিচাপে বুঝাই দিয়াৰ কাৰণে চেষ্টা কৰিছে। বুজি পাইছে নে কথাটো, যে পুৰাণটো কি হৈছে, পুৰাণ কন্টেইনছ দা প্ৰিন্সিপলছ অফ দা বেদ। ঠিক আছে, বেদৰ ৰীতি নীতিৰ ওপৰতে পুৰাণ। কিন্তু বেদটো যোনটো আমি কমপ্লেক্স ভাষাত গম পাইছো, হয় না? বেদৰ ভাষাটো অলপমান কমপ্লেক্স, আমি সাধাৰণ মানুহে বেদৰ ভাষাটো বুজিবলৈ অকমান টান পায়। গতিকে সেইকাৰণে পুৰাণ বিলাক কি হৈছে, পুৰাণ বিলাকক বেদৰ ৰীতি নীতিটোৱে কি কৰিছে, আপোনাৰ ইজি ভাষাত, সহজ ভাষাত, গল্প আকাৰে কি কৰিছে, সাধাৰণ মানুহৰ মাজত কি হৈছে, বহলাই বা বিস্তাৰ কৰি দিছে। ইয়াতে লিখিছে ইলুচিডেট the principles of বেদান্ত। বেদান্ত কাক কয়, বেদৰ শেষ পাৰ্টত বেদান্ত বুলি কয়, হয় না? তো ইয়াতে কৈছে তাৰমানে উপনিষদ, বেদান্তৰ আৰু এটা নাম কি আছে, উপনিষদ বেদৰ পিছত বেদৰ যোনটো মেইন এইমটো কি আছিল, উপনিষদৰ ওপৰত আমি পাইছিলো, হয় না? আমি যোৱা ভিডিঅ'বোৰত আমি এইটো আলোচনা কৰিছো ইতিমধ্যে। তো আমাৰ কৈছে যে এই মেইন বেদৰ যোনটো মেইন প্ৰিন্সিপলটো, সেইটো পুৰাণে কি কৰিছে, ইজি ভাষাত মানুহৰ জনসাধাৰণৰ মাজত কি কৰিছে, এইটো মানে ইলাবোৰেট কৰিছে ইন দা ফৰ্ম অফ ষ্টৰিজ, গল্প আকাৰে। নেক্সটত আমি আপোনালোকৰ ওচৰত কিছুমান কি পইণ্ট লৈ আহিছো। সো প্ৰথম কি পইণ্টত আছে, এজ দা ৱৰ্ড পুৰাণ সাজেষ্ট, দিছ টেক্সট টক্স এবাউট হুইচ ৰিনিউজ দা ওল্ড। মানে পুৰাণটো কি কৈছে, পুৰাণে কৈছে যে পুৰণি বস্তুবিলাকক নতুনলৈ, মানে আকৌ নতুন কৰাৰ চেষ্টা কৰিছে। ইয়াতে পুৰাণ শব্দটো কি কৰিছে, মানে পুৰণিবোৰক নৱীকৰণৰ চেষ্টা কৰিছে। ঠিক আছে, দিছ আৰ দা এনচিয়েন্ট ইণ্ডিয়ান মাইথলজি টেক্সট। ঠিক আছে, ইয়াতে কৈছে যে এনচিয়েন্ট ইণ্ডিয়ান মাইথলজি টেক্সট হুইচ কনসিস্ট অফ নেৰেটিভ ষ্টৰিজ এবাউট দা ক্ৰিয়েশ্যন অফ দা ইউনিভাৰ্ছ, ইলাষ্ট্ৰেটছ ইটছ হিষ্ট্ৰী টিল সাপোজ ডিষ্ট্ৰাকশন অফ দা ইউনিভাৰ্ছ। তো ইয়াতে কৈছে যে পুৰাণত কি থাকে, পুৰাণত আমি কৈছে যে এইবোৰ হৈছে প্ৰাচীন ভাৰতৰ পৌৰাণিক গ্ৰন্থ, য'ত বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি সম্পৰ্কৰ কাহিনী ইয়াতে দি আছে। সৃষ্টিৰ পৰা আৰম্ভ কৰি ধ্বংসলৈকে যোনটো আমাৰ কাহিনীটো, সেইটো আমি পুৰাণত পাওঁ।
নেক্সট পইণ্টত আছে ইট কন্টেইনছ দ্য ষ্টৰী অফ দ্য কিং, ৰজা মহাৰাজাৰ ইয়াতে কাহিনীবোৰ আছে। ইয়াতে আমাৰ ডেমিগড, চাওক ইয়াতে এইটো ঋষিৰ কাহিনী আছে। ইয়াতে কৈছে ডেমিগড। নাও হোৱাট ইজ ডেমিগড? ডেমিগড মানে কি? এইটো ভগৱান নহয়, ভগৱানৰ তলত। মানে কৈছে যে আমি প্ৰথমতে হিউমেনে থাকে, ফাৰ্ষ্ট অফ অল ডেমিগডৰ কাহিনী প্ৰথমতে হিউমেন, তাৰপিছত আমি এইটো ভগৱানৰ শ্ৰদ্ধা দিওঁ, হয় না? প্ৰথমতে মানুহে থাকিব, তাৰপিছত আমি ভগৱানক শ্ৰদ্ধা কৰো। যেনেকে আমি যদি ভগৱানৰ নাম কওঁ বিষ্ণু, বিষ্ণু কি ডাইৰেক্ট আমি ভগৱান বুলিয়ে গম পাওঁ। মহেশ, শিৱক আমি কি ভগৱান বুলি গম পাওঁ। ব্ৰহ্মক আমি ব্ৰহ্মক কি বুলি গম পাওঁ? ভগৱান বুলি গম পাওঁ। কিন্তু যদি আমি এতিয়া শিৱৰ লগত যোনে থাকে নন্দী, হয় না? নন্দী প্ৰথমতেতো ভগৱান নাছিলে, নন্দী কি আছিলে? এজন মানুহ আছিলে, বৰদান পাইহে ভগৱান হৈছে। তো এই মানে এই ধৰণৰ মানে হিউমেন বিঙক কি বুলি কোৱা হৈছে? ডেমিগড বুলি কোৱা হৈছে। তো ইয়াতে কৈছে যে পুৰাণে কি কি থাকে? পুৰাণে ৰজা মহাৰাজাৰ কাহিনী থাকিব, পুৰাণত ঋষিসকলৰ কাহিনী থাকিব। পুৰাণত ইট ফকাছেছ অন দ্য ডিভাইন হিন্দু ত্ৰিমূৰ্তি, মানে আমাৰ আমি যে হিন্দু সভ্যতাত বা হিন্দু ধৰ্মৰ যে আমি ত্ৰিমূৰ্তি বুলি কওঁ, ব্ৰহ্মা বিষ্ণু মহেশ, আমাৰ এই ভগৱানবোৰৰ কাহিনী ইয়াতে পুৰাণত ইনক্লুডেড কৰা আছে। নেক্সটত কৈছে দেয়াৰ আৰ 18 মেজৰ পুৰাণ, মানে 18টা পুৰাণ আমি পাইছো। 18টা পুৰাণক আমি মেজৰ পুৰাণ বুলি কওঁ। ইয়াৰ ওপৰতো কিছুমান আকৌ পুৰাণ আছে যাক আমি উপপুৰাণ বুলি কওঁ, হয় না? আমি পুৰাণ, মেইন পুৰাণ আমি কেইটা পাইছো? 18টা পাইছো। আৰু তাৰ ওপৰতে কিছুমান এক্সট্ৰা পুৰাণ আছে যাক আমি উপপুৰাণ বুলি কওঁ। আৰু এই 18টা মেজৰ যোনটো মুখ্য পুৰাণ আছে, এই মুখ্য পুৰাণক মহাপুৰাণ বুলি কোৱা হয়। and each gives prominence to a particular deity, expound on the philosophical and religious concept related to deity। তো ইয়াতে কৈছে যে এই 18টা পুৰাণে কি হৈছে? প্ৰতিটো নিজৰ যোনটো পুৰাণ আছে, প্ৰতিটো পুৰাণে কি কৰিছে? প্ৰতিটো ভগৱানৰ বিষয়ে ইয়াতে উল্লেখ কৰি আছে। ভগৱানৰ আদৰ্শ, মানে ভগৱানক মানে সেৱা কৰা ৰীতি নীতিৰ বিষয়ে ইয়াতে উল্লেখ কৰা আছে। নেক্সটত দিছে some of the prominent and well known পুৰাণ, কিছুমান পুৰাণৰ নাম মই ইয়াতে উল্লেখ কৰিছো। ভগৱত পুৰাণ, ব্ৰহ্ম পুৰাণ, বায়ু পুৰাণ, অগ্নি পুৰাণ, গুৰুৰ পুৰাণ, পদ্ম পুৰাণ, বিষ্ণু পুৰাণ, মৎস্য পুৰাণ। These contain anecdotes about the social, cultural and religious life of the post Vedic, মানে বৈদিক সভ্যতাৰ পিছত, ইয়াতে কৈছে যে বৈদিক সভ্যতাৰ পিছত পৰৱৰ্তীত ভাৰতক সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় জীৱন বিষয়ে কি এই পুৰাণৰ পৰা জ্ঞান পোৱা গৈছে। নেক্সট ইয়াতে আছে দিস পুৰাণস আৰ ৰিটেন ইন দ্য ফৰ্ম অফ ষ্টৰিজ। এই পুৰাণবোৰ মই আকৌ কৈছো, এই পুৰাণবোৰ কি কাহিনীৰ জৰিয়তে মানে লিখা হৈছে। হুইচ কম্বাইনছ দ্য মিথছ, legends and sermons about the deities। আৰু ইয়াতে কি কি ইনক্লুড কৰা হৈছে? ইয়াতে দেৱতাসকলৰ পৌৰাণিক কাহিনী আৰু উপদেশৰ কথা ইয়াতে উল্লেখ কৰা আছে। দিস ইজি ফৰ্ম ষ্টৰি ৰাইটিং মেড ইট পপুলাৰ এমংছ দ্য মাছেছ। তাৰমানে কৈছে এই যে পুৰাণবিলাকৰ যোনবিলাক কাহিনীটো লিখিছে, কাহিনী হলে কি হয়? কাহিনী হলে ইন্টাৰেষ্ট ক্ৰিয়েট হয়, মানুহবিলাক শুনিবলৈ ইচ্ছা কৰে। এতিয়া যদি এই কথাবোৰে যদি বেদৰ এই কথাবোৰে যদি মই সংস্কৃত ভাষাত কলো হয়, সংস্কৃত ভাষাত কলে কি হ'ব? মানে কিছুমান মানুহে গম নাপাব। আৰু যদি এই কথাবোৰ এটা কাহিনীৰ দৰে হৈছে, প্ৰথমতে বেদ আহিছে, বেদৰ পৰা উপনিষদ হৈছে, উপনিষদৰ পৰা পুৰাণ হৈছে, বেদটো আমাৰ সংস্কৃত ভাষাত লিখা হৈছে। বেদত আমাৰ বহুত, আমি 4টা বেদ পাইছো, ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ব বেদ পাইছো। এই বেদ ইমান ডাঙৰ বেদবোৰ ইমান পঢ়া, আৰু তাৰ পৰা উপনিষদে কি কৰিছে? মেইন থিম, প্ৰতিটো বেদৰ মেইন কাহিনীবোৰ উপনিষদে কৰিছে। উপনিষদৰ বস্তুটো বুঝাওতে অলপমান টান, উপনিষদৰ ইজি কৰাৰ কাৰণে বেদৰে মূল কাহিনীটো পুৰাণে কি কৰিছে? আপোনাক ষ্টৰি হিচাপে বুজাইছে। সেইকাৰণে ষ্টৰি হিচাপে হলে মানুহবিলাকৰ বুজাওতে ইজি হয়। সেইকাৰণে পুৰাণবিলাক আমাৰ সাধাৰণ মানুহৰ মাজত কি হৈছে? পপুলাৰ হৈ গৈছে। which do not always understand the complex বেদ, মানে জটিল বেদটো বুজাৰ কাৰণে যিহতৰ কাৰণে সম্ভৱ নাছিল, পুৰাণৰ জৰিয়তে সেই জ্ঞানটো অৰ্জন কৰিবলৈ পাইছে। নেক্সট কনসেপ্টত আছে the Purans were translated and distributed in various languages। কৈছে পুৰাণবোৰ কি হৈছে? বহুত ভাষাত মানে কি হৈছে? ট্ৰান্সলেট কৰিছে। প্ৰথমতে সংস্কৃতৰ পৰা, সংস্কৃত আছিলে, সংস্কৃতৰ পৰা হিন্দীত কৰিছে, বেংগলীত কৰিছে, অসমীয়াত কৰিছে, তাৰপিছত বিভিন্ন তামিলত কৰিছে, তেলেগুত কৰিছে, মালায়ালামত কৰিছে, নিজৰ ভাষাত মানে কি হৈছে? এইটো ট্ৰান্সলেট হৈছে। আৰু ইয়াতে লিখিছে parables and fables। তো ইয়াতে কৈছে parables মানে কি হৈছে? ৰিলেটেড টু হিউমেন, এণ্ড fables মানে ৰিলেটেড টু এনিমেল। ঠিক আছে। নেক্সটত আছে 5 টপিকস। পুৰাণে কি কৰে? বেসিক্যালি 5টা টপিকৰ ওপৰতে বেছি গুৰুত্ব দিয়ে। প্ৰথম টপিকটো হৈছে স্বৰ্গটো কি আছে? মানে concerned with, not concentrated, concerned with the evaluation of the universe, মানে বিশ্ব ব্ৰহ্মাণ্ড কেনেকে উৎপত্তি হৈছে তাৰ ওপৰতে গুৰুত্ব দিয়ে।
নেক্সট আছে প্ৰতিসৰ্গ নেক্সটত আছে মনৱন্তৰত কি কৈছে ৰিকাৰেন্সেস অফ টাইম মানে সময়ৰ পুনৰাবৃত্তি বুলি কৈছে যে এটা যুগ কেনেকে শেষ হৈ গল আকৌ নতুন যুগৰ কেনেকে সৃষ্টি হল সেইবিলাকৰ বিষয়ে এই মনৱন্তৰত উল্লেখ কৰা আছে নেক্সট আছে বংশাৱলী আছে বংশাৱলীত কি কৈছে জেনেঅলজি লিষ্ট অফ সেগেস এণ্ড কিংছ মানে কৈছে ৰজা আৰু ঋষিবোৰৰ বংশৰ বিষয়ে ইয়াতে আলোচনা কৰা হৈছে তাৰ পিছত আছে বংশনু চৰিত্ৰ বুলি কৈছে বংশনু চৰিত্ৰ মানে কি বংশনু চৰিত্ৰ মানে কৈছে লাইফ ষ্টৰী অফ সাৰ্টেন সিলেক্টেড ক্যাৰেক্টাৰ মানে কিছুমান নিৰ্বাচিত মানুহৰ চৰিত্ৰৰ বিষয়ে ইয়াতে আলোচনা কৰা হৈছে সো দিস আর দা 5 কনসেপ্ট এইবিলাক লাগি থাকে এটো হুধে যে পুৰাণত কেইটা মানে পুৰাণটো মানে বেসিক্যালি কেইটাৰ ওপৰত মানে কিহৰ ওপৰত ফোকাস কৰে পুৰাণ বেসিক্যালি গিভস ফোকাস অন দা 5 stages first one is the sarga next one is the pratisarga next one আছে আপোনাৰ মনৱন্তৰ নেক্সট আছে আপোনাৰ বংশ আৰু লাষ্টত আছে বংশন চৰিত্ৰ তাৰ পিছত ইয়াতে মই মহাপুৰাণ বুলি ইয়াতে দিছো আপোনালোকৰ ওচৰত মহাপুৰাণ কাক মহাপুৰাণ বুলি কোৱা হয় এই 16টা পুৰাণৰ নাম ইয়াতে দিছো প্ৰথমটোৰ নাম হৈছে অগ্নি পুৰাণ নেক্সট আছে ভাগৱত পুৰাণ নেক্সট বায়ু পুৰাণ নেক্সট ব্ৰহ্ম পুৰাণ ব্ৰহ্মাণ্ড পুৰাণ নেক্সটত আছে ব্ৰহ্ম বৈবৰ্তৰ পুৰাণ এটো একেলগে হ'ব তে সেপাৰেট হৈ গৈছে ব্ৰহ্ম বৈবৰ্ত পুৰাণ তাৰ পিছত আছে আপোনাৰ গুৰুৰ পুৰাণ কুৰ্ম পুৰাণ লিংগ পুৰাণ মাৰ্কণ্ডেয় পুৰাণ তাৰ পিছত আপোনাৰ আছে ইয়াতে মৎস্য পুৰাণ হয়না তাৰ পিছত নাৰদ পুৰাণ পদ্ম পুৰাণ শিৱ পুৰাণ স্কন্দ পুৰাণ ঠিক আছে স্কন্দ পুৰাণ এটো মনত ৰাখিব স্কন্দ পুৰাণ ইজ দা মানে লাৰ্জেষ্ট পুৰাণ সবতকে বেছি শ্লোক এটো পুৰাণত আছে স্কন্দ পুৰাণত আছে ঠিক আছে নেক্সট আছে আপোনাৰ বামন পুৰাণ বৰাহ পুৰাণ আৰু বিষ্ণু পুৰাণ ঠিক আছে মনত থাকিবনে আৰু সবতকে পুৰণা পুৰাণ যদি সুধে ওল্ডেষ্ট পুৰাণটো হৈছে আপোনাৰ মৎস্য পুৰাণ ঠিক আছে তো মৎস্য পুৰাণ ইজ দা ওল্ডেষ্ট পুৰাণ এটো হল আপোনাৰ ওল্ডেষ্ট পুৰাণ আৰু স্কন্দ পুৰাণ হৈছে লাৰ্জেষ্ট পুৰাণ ইয়াতে মই শ্লোক কেইটা দিছো কোনটো পুৰাণত কিমান শ্লোক থাকে শ্লোক কেইটা বেসিক্যালি নাহে আপোনাক খুদে যে ওল্ডেষ্ট পুৰাণ কোনটো আৰু ডাঙৰ পুৰাণ কোনটো আটাইতকৈ লাৰ্জেষ্ট পুৰাণ কোনটো এটো আমাৰ আছে স্কন্দ পুৰাণ ঠিক আছে ইয়াতে মই ইয়াতে ভগায়ও দিছো যে ব্ৰহ্ম পুৰাণত কি আহে ব্ৰহ্ম দেৱতাৰ বিষয়ে লিখা কোনটো পুৰাণত আছে ব্ৰহ্ম পুৰাণ আছে ব্ৰহ্মাণ্ড পুৰাণ আছে ব্ৰহ্ম বৈবৰ্ত পুৰাণ আছে মাৰ্কণ্ডেয় পুৰাণ আছে আৰু এটা উপপুৰাণৰ নাম দিছে ইয়াতে ভৱিষ্য পুৰাণ হ'ব নেক্সটত আছে ইয়াতে বিষ্ণু পুৰাণত কি আছে বিষ্ণু দেৱতাৰ ওপৰত কোনটো পুৰাণত কাহিনীবোৰ আছে বিষ্ণু পুৰাণ ভাগৱত পুৰাণ নাৰদ পুৰাণ গুৰুৰ পুৰাণ পদ্ম পুৰাণ বৰাহ পুৰাণ ব্ৰাহ্মণ পুৰাণ কুৰ্ম পুৰাণ আৰু মৎস্য পুৰাণত আছে আৰু শিৱৰ দেৱতাৰ ওপৰত কি পুৰাণ আছে শিৱ পুৰাণ লিংগ পুৰাণ স্কন্দ পুৰাণ অগ্নি পুৰাণ আৰু বায়ু পুৰাণ আছে তো আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে অলপ উপকৃত হ'ব পাৰিছে আৰু যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব লগতে যদি আপোনালোকে আগৰ ভিডিও দুটা চোৱা নাই তো ডেসক্ৰিপচনত লিংক দিয়া আছে তাৰ পৰা গৈ পেলাই আগতে এই দুটা ভিডিও চাই ল'ব তাৰ পিছত আপোনালোকে এই পুৰাণৰ বিষয়ে কাহিনীটো আৰু ভালকে ধৰিবলৈ পাৰিব আজি কানি এইখিনিতে এৰিলো ধন্যবাদ